3 তাৰিখে জন্ম 12 তাৰিখে জন্ম 21 তাৰিখে আৰু 30 তাৰিখে এইখিনি যিখিনি আছে তেওঁলোকে 3 তাৰিখে জন্ম বুলি কয় আৰু তেওঁলোকক ৰুল কৰে বৃহস্পতি গ্ৰহ যিটো গুৰু গ্ৰহ বুলি কওঁ গতিকে এই বছৰটো ডাঙৰ আৰু বয়োজ্যেষ্ঠ গুৰুৰ আশীৰ্বাদত সকলো কাম কৰি হ'ব মানে এই বছৰত যদি আমি কাম কৰিব লাগে আমি ব্লেচিংছ পাব লাগে মানে আমাৰ কামটো হ'ব লাগে দেই তেতিয়া মানে আপোনাৰ ঘৰত যোন ডাঙৰ আছে মা দেউতা হওক ককা আইতা হওক বা যদি কাৰোবাৰ মা দেউতা নাই ককা আইতা নাই পৃথিৱীৰ পৰা গুচি গৈছে তেতিয়াহ'লে আপুনি তেওঁৰ ফটোখন বা তেওঁক স্মৰণ কৰি হ'লেও ভৰিখন চুই গ'লে বা ফটোখন চাই গ'লেও আপোনালোকৰ কাম হ'ব আৰু টিচাৰ্ছক ৰেছপেক্ট কৰি চলাটো খুব বেছি ভাল এইটো বছৰত বিবাহৰ বাধা দূৰ হ'ব এইটো বছৰত 3 নম্বৰৰ বহুতে যদি বিয়াৰ কথা ভাবি আছে তেওঁলোকে আগবাঢ়িব পাৰে যিসকলে বিদেশত পঢ়া শুনা কৰিম বুলি ভাবিছে তেওঁলোকে আগবাঢ়িব পাৰে পৰিয়ালত ধৰক ল'ৰা ছোৱালীৰ পৰা সুনাম সুখ্যাতি আহিব যেহেতু আমাৰ ধৰক মাজমানত ন ৰিজাল্ট বহুত মানে ৰিজাল্টবোৰ আহে বোৰ্ডৰ গতিকে 3 নম্বৰ বিলাকৰ ক্ষেত্ৰত কৈছো তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিব অবভিয়াছলি বহি থাকিলে নহ'ব পঢ়িলেতো তেনেকুৱা যি কষ্ট কৰিব তাৰ ৰিজাল্টটো পাব ঘৰখনত ধাৰ্মিক কাৰ্যত মন বহিব পাৰে মানে ঘৰত স্পিৰিচুৱেলিটি বাঢ়িব আধ্যাত্মিকতাৰ ফালে